নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅলৈ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম আগন্তুক স্বাস্থ্য বিভাগৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে গণিতৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন সো কেনেদৰে আপোনালোকে সলিউশন কৰিব শৰ্ট ট্ৰিক ইউজ কৰি এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহিব যিকোনো ধৰণৰ এক্সামত আপোনালোকৰ আহে সো আপোনালোকে কেনেদৰে 1 সেকেন্ডত আপোনালোকে কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন শৰ্ট ট্ৰিক ইউজ কৰি সো ভিডিওটো হবলৈ চাই থাকক কিন্তু তাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লনে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি লবলৈ নাপাহৰিব লগতে আপোনালোকে যদি আমাৰ পিডিএফ গাইডবুকখন ডাউনলোড কৰি ল'ব খোজে তেনেহলে ভিডিওটো তলত ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে পিডিএফ গাইডবুকখন ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব যত আপোনালোকে 6000 পৰা 7000 কোৱেশ্চন আটাইকেইটা সাবজেক্টৰ লাভ কৰিব গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব সো আমাৰ হেকৰটো কোৱেশ্চন দিয়া আছে আজি 1 plus 2 plus 3 plus 4 plus 5 plus ... plus 7 sorry 57 equal কিমান দিছে অৰ্থাৎ এনেকুৱা ধৰণে হলে আপোনালোকে যোগ কৰি থাকিব যে 1 2 3 3 3 6 6 4 10 এনেকা যদি আপোনালোকে যোগ কৰি যাব লগা হয় আপোনালোকৰ পৰীক্ষা 3 ঘণ্টা সময় গতে গুছি যাব সো আপোনালোকে কেনেদৰে শৰ্ট ট্ৰিক ইউজ কৰিব এইটো কোৱেশ্চনত সো আপোনালোক প্ৰথম নম্বৰ কিমান আছে প্ৰথম সংখ্যা আছে 1 লাষ্টৰ সংখ্যা আছে 57 অৰ্থাৎ প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাটো সৰি প্ৰথম সংখ্যা আৰু লাষ্টৰ সংখ্যাটো আপোনালোকে যোগ কৰি দিয়ক 1 plus 57 equal 58 58 ক আধা কৰি দিয়ক 2 ৰে হৰণ কৰি দিলে আপোনালোকৰ পাব 29 গতিকে আপোনালোকে 29 লিখক আৰু 1 ৰ পৰা 57 লৈ টোটাল কিমানটা নাম্বাৰছ আছে 57টা নাম্বাৰছ আছে আপোনালোকে সৰি পূৰণ হ'ব 29 ৰ লগত 57 পূৰণ কৰি দিয়ক 29 ৰ লগত 57 পূৰণ কৰিলে আপোনালোকে 1653 পাব আপোনালোকে পূৰণ কৰি চাব সো কাৰেক্ট আনসাৰ অপচন এ হ'ব কেনেদৰে কৰিলে সো আপোনালোকৰ প্ৰথম সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো যোগ কৰিব যোগ কৰি আধা অৰ্থাৎ 2 ৰে হৰণ কৰিব যিমান পায় পূৰণ আপোনালোকৰ টোটাল যিমানটা নাম্বাৰছ আছে পূৰণ ফলটো হ'ব আপোনালোকৰ টোটাল যোগফল অৰ্থাৎ 1 ৰ পৰা 57 লৈকে যোগফল নিশ্চয় বুজি পাইছে সো নেক্সট 2 নম্বৰ কোৱেশ্চনটো আছে দ্বিতীয় কোৱেশ্চনটো আছে 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যা কেইটাৰ যোগফল সো একে কন্ডিশন আপোনালোক 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যা কেইটাৰ যোগফল ঠিক একে হ'ব কিন্তু ইয়াতে এটা কন্ডিশন দিয়া আছে সো আমি বোৰ্ডখন মুছি লৈছো অলপ সো 1 ৰ পৰা 10 লৈ সংখ্যা কেইটা যুগ্ম সংখ্যা কেইটা লিখি লওক 1 ৰ পৰা 10 লৈ যদি যুগ্ম সংখ্যা বুলি দিছে গতিকে 1 টো নাহে আপোনাৰ 2 আহিব 4 আহিব 6 আহিব 8 আহিব আৰু 10 আহিব 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যা কেইটা পাব 2 4 6 8 10 লিখি লব সো মন কৰিবে 1 ৰ পৰা যুগ্ম সংখ্যা দিছে এই গতিকে আমি যুগ্ম সংখ্যা লিখি লব লাগিব প্ৰথম সংখ্যা 2 হৈছে আৰু অন্তিম সংখ্যা লাষ্টৰ সংখ্যাটো হৈছে 10 2 আৰু 10 পূৰণ সৰি যোগ কৰিলে আপোনাৰ 12 হ'ব 12 ৰ 10 6 পূৰণ কি টোটাল নাম্বাৰছ কিমানটা সংখ্যা আছে 5টা সংখ্যা আছে 30 সো কাৰেক্ট আনসাৰ অপচন বি 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যা কেইটাৰ যোগফল হৈছে 30 অৰ্থাৎ প্ৰথম সংখ্যা আৰু লাষ্টৰ সংখ্যাটো যোগ কৰি আধা কৰিব তাৰে লগত পূৰণ কৰিব টোটাল যিমানটা সংখ্যা আছে সো এনেদৰে আপোনালোকৰ যোগফল ওলাই যাব সো নেক্সট কোৱেশ্চনটো আছে প্ৰথম কোৱেশ্চনটো আছিল 1 ৰ পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে সো ইয়াতে কোনো ধৰণৰ শৰ্ট ট্ৰিক্স নাই আপোনালোকে মৌলিক সংখ্যা এটা লিখি লব লাগিব 1 3 5 7 9 এনে মৌলিক সংখ্যা এটা লিখি লব লাগিব আৰু টোটাল আপোনাক কাউন্ট কৰিব লাগিব সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন সি হ'ব 25টা আছে 1 ৰ পৰা 1 লৈ মৌলিক সংখ্যা সো ভিডিওটো যদি চাই ভাল লাগে নিশ্চয় লাইক এটা কৰিব আগলৈ এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্স সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে আমাৰ পিডিএফ গাইডবুকখন ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ধন্যবাদ